বন্ধুসকল, পোনপ্ৰথমে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ৰুমতে আছোঁ বৰ্তমান। দিনটো ক'লৈকো যোৱা হোৱা নাই, দেওবাৰ যিহেতু বহুতে ডিউটি অফ আছে। সেইকাৰণে মাংস অকণ আনি বোলো ভাতটো খাওঁ, সেই বুলিয়ে আমি বনাবলৈ লৈছোঁ। আৰু আপোনালোকক ভিডিঅ'টো জৰিয়তে দেখুৱাওঁ, আপোনালোকে কেতিয়াও বৰিংভাৱে নল'ব, কিয়নো আমাৰ সময়বোৰ ভালকৈ স্পেণ্ড কৰিব পৰা নাই। সেইটো কাৰণে এই খানা বনাই আপোনালোকক দেখুৱাই নিজেও ফূৰ্তি কৰিছোঁ, আপোনালোককো দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে চাই যাব, যাতে কোনো বেয়া কমেণ্ট নকৰে। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিব। ঠিক আছে। A few moments later. আমি আজি ৰুমত মাংস খাম। সেয়া মাতি দিবি বৰ্তমান যা চলাই আছে আৰু পিঁয়াজ কাটিছে, তাৰপিছতে আদা নহৰু পেষ্ট মেচিন এটা কিনি লৈছে। মানুহ এনেকৈ হাতেৰে মাৰিব লাগিব। তাৰপিছতে আমাৰ কেৰাহী ৰেডি, মাংস এয়া ৰেডি। দুটা মানুহ হাফ কিলো অকণমান বেছি হ'ব। তাৰপিছত এইফালে আলু আছে, হয়নে? তলত কেপচিকাম আছে, দিবা নেকি? কেপচিকাম নিদিওঁ, নিদিয়া ন? তাৰপিছতে এনেকুৱাই আপোনালোকক দেখুৱাই যাম ভিডিঅ'টো জৰিয়তে, চবেই চাব দেই। অকণমান থৈ পাই তেল চেল দিলে, তেল আমাৰ তেলটো ঠাণ্ডা নহয় জানো? তেল দিলে এতিয়া পিঁয়াজ দিব, পিঁয়াজ দি দিয়া। পিঁয়াজ গোটেইটো নিদিওঁ, অলপ মোৰ স্বাস্থ্যটো বেয়া বনোৱা, কিন্তু লুকটো ভাল লাগিছে। পুৰা ফেচিলিটিত বনাই আছে ভালকৈ, চকীত বহি ধুনীয়াকৈ। তাৰপিছত বস্তুটো ভাল হ'ব ন? তুমি বনোৱাটো মই খাই পাইছোঁ বাৰু, ভালেই হয়। বাকী ভালকৈ বনাবা। তেল দিয়া হ'ল, তাৰপিছত কি দিবা? মাংস দিবানে? এতিয়া মই মাংসটো দিম, আদা নহৰুটো মই অলপ পিছত দিম। ঠিক আছে, ঠিক আছে। মাংসটো খুব ধুনীয়াকৈ পিচ কৰি দিছে ডাঙৰকৈ দাদাই, আমাৰ লগত ভাল মাংসটো বনাই যায়। খুব ধুনীয়াকৈ মাংস দিছে। পানীটো অকণমান চেপি ল'ব, পানী থাকিব লাগিব। খুব ধুনীয়া। বৰ্তমানে ঢাকি দিলে কি, আৰু অকণমান দেৰি পিছত আপোনালোকক আকৌ দেখুৱাম কেনেকৈ বনাই আছে, কি কৰিছে। আলু চালু দিয়া নাই বৰ্তমান। আৰু মছলা কি দিবা? চানৰাইজৰ ইউজ কৰিবা ন? নাই, মছলা বেছি ইউজ নকৰোঁ মই, জাষ্ট স্লাইটকৈ অকণমান দিম, যিহেতু গৰমটো বেছি। আদা নহৰু পেষ্টটো তুমি বনাই পেলাই দিছা ন? এইটো পেষ্টটো ইয়াত কৰি থোৱা আছে, ধুনীয়া হৈছে। আদা নহৰু জলকীয়া। বঢ়িয়া। বাকী লৰাই আছা? বৰ্তমানলৈকে একো দিয়া হোৱা নাই, চ' ইমান কালাৰটো উঠা নাই। আৰু লাইটৰ পোহৰটো এনেও কালাৰটো ধৰা নপৰে। নিমখ হালধি দিয়া নাই এতিয়ালৈকে। নিমখ হালধি বৰ্তমানলৈকে দিয়া নাই। প্ৰথমতে ফ্ৰাই কৰি লৈছা ন মাংসটো? প্ৰথমতে এনেকৈ ফ্ৰাই কৰি লৈছে। ইয়াত ভালদৰে বস্তুটো সিজে মাংসটো, সেইকাৰণে ফ্ৰাই কৰা হৈছে প্ৰথমতে। ইয়াৰ পাছত হালধি নিমখ দি তুমি চাগে দিবা আৰু ন? আদা নহৰু হালধি নিমখ দি পেলাই আলুটো দিম। হয়। এতিয়া বৰ্তমান এতিয়া দেখিছোঁ ইমান ধুনীয়া হৈছে মাংস, কালাৰ আহিছে আৰু মজাকৈ ফ্ৰাই হ'লতো। ভালকৈ আৰু বেছি মছলা একেবাৰে ইউজ কৰা নাই দেই। এই মানে মছলাটো বৰকৈ ভাল নাপায়। মই কিন্তু মছলা খাওঁ, কিন্তু লগৰজনে বৰকৈ মছলা নাখায়, চ' হেৰি কৰিছোঁ। আৰু সেইকাৰণে চাগে মই মানুহটো সকলো বস্তু চাগে দেই, মছলা তেল তেল বেছি খাওঁতো। নৰ্মেলি তেলটো দিছে বাৰু, বেলেগে থকা নাই, কিন্তু তথাপিও মোৰ স্বাস্থ্য একেবাৰে পাই আছোঁ, একো সহায় কৰি দিব পৰা নাই। তাক সি অকলে লাগি আছে। বাকী চাই থাকক, আপোনালোকক দেখুৱাই গৈ থাকিম। এতিয়া প্ৰায় 20 মিনিটমানৰ পাছত আমি মাংস কেৰাহীখন দাঙি চাম কেনেকুৱা হৈ আছে লুকটো। চাওঁ দেখুৱা লোৱা যদি দেখুৱাই দিয়া। খুব ধুনীয়া। খালি আলু অকণমান হেৰি হৈছে ন? নাই, ঠিকে আছে, খুব ধুনীয়া হৈছে। মাংসটো কিন্তু কমি যোৱা নিচিনা লাগিছে দেই, কমি গৈছে, হয়নে? হেৰি আদা নহৰু দিলা ন? ঠিক আছে। আমি মছলা হৈছেগৈ আৰু মছলা অকণমান দি দিয়া হয়, তেতিয়া খাবলৈ বেছি সোৱাদ হ'ল। ঠিক আছে, ঠিক আছে, হ'ব। ফাইনেলি গাইছে, ফাইনেল প্ৰডাক্ট আমাৰ হৈছেগৈ আৰু দিদিকে ক'ব কিবা এটা কোৱা। কোৱা লাষ্ট কৰিব নালাগে। এইটো হৈ গৈছে, হয়। আৰু পানীটো অলপ কমিলে আমি নমাই দিব পাৰিম। হয়, পানী দিব লাগে ন? পানী বেছিও দিয়া নাই। হয়। ইয়েছ। খাই দেখাব লাগিব, খাই দেখাব লাগিব।
টাইম হৈ গ'ল প্ৰায়কৈ আহি ল'লোঁ দুইটাই খাম এতিয়া ভাত ভালকৈ আপোনালোকক দেখাই দিছোঁ দেখ কেনেকুৱা সোৱাদ মজা হৈছে অঁ মাতটো ডাঙৰকৈ দিয়া নক'লো বাৰু মজা অঁ সেইটোৱে লাগে আৰু ইমান লাজ কৰিলে কেনেকৈ হ'ব বাকী আমাৰ কেৰাহীত মাংস আছে চাই যেনেকৈ লাগে ল'ব পাৰে আমি নেমু লৈছোঁ পিঁয়াজ লৈছোঁ জলকীয়া আৰু এতিয়া খাওঁ আৰু ধুনীয়া হৈছে দেই খুব ধুনীয়া বনাইছে বুলি ভাল হৈছে ফাইনেলি খাই কমপ্লিট হ'ব হৈছে অলপ কি হা খাইটো কমপ্লিট হ'ব হৈছে আৰু মোৰ বন্ধুসকল ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ ইমান ভাত খাই হ'ল আৰু ভিডিঅ'টো ইমানেই আছিলে বিশেষ একো নাই জাষ্ট খালোঁ গ'লোঁ আপোনালোককো দেখুৱালোঁ যি হৈছে ৰুমত থকা খাইছোঁ আৰু বনাই মেলি নিজে আৰু এটা বেলেগ সুকীয়া এইটো অনুভৱ নিজে বনাই খোৱাটো আৰু আপোনালোকে হয়তো এইবোৰ কেনেদৰে খাইছে হ'ব